নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ ঘৰতে একেবাৰে কম খৰচত কুকুৰাৰ কাৰণে দানা প্ৰস্তুত কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে এতিয়াই আমাৰ এই টিপছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে আৰু কুকুৰাবোৰক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেতিয়া কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি হ'ব কিন্তু যদি আপোনালোকে কুকুৰাবোৰক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেতিয়া সিহঁতৰ দানাৰ খৰচ বেছি হৈ যাব যাৰ কাৰণে আপোনালোকৰ লাভৰ অংশ কম হৈ যাব যদি আপোনালোকে ঘৰত 15টা বা 20টা কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰকো যদি আপোনালোকে কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেতিয়া কিন্তু আপোনালোকে লাভৰ মুখ নেদেখিবও পাৰে সেই কাৰণে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে যদি আপোনালোকে কুকুৰাবোৰক ঘৰত প্ৰস্তুত কৰা দানা খাবলৈ দিয়ে লগতে ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিয়ে তেতিয়া কিন্তু আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব এতিয়া আমি আপোনালোকক জনাম যে আপোনালোকে একেবাৰে কম খৰচত কেনেকৈ ঘৰতে দানা প্ৰস্তুত কৰিব পাৰিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঘৰতে কুকুৰাৰ কাৰণে দানা প্ৰস্তুত কৰিব বিচাৰে তেনেহ'লে প্ৰথমতে আপোনালোকক আৱশ্যক হ'ব ঘেঁহু যদি আপোনালোকে ঘেঁহু পায় তেনেহ'লে অতি ভাল কথা ঘেঁহু কুকুৰাবোৰৰ কাৰণে অতি উপকাৰী হয় আৰু আপোনালোকে প্ৰায় 4 পৰা 5 কেজিমান ঘেঁহু ল'ব আৰু ঘেঁহুখিনি ভালকৈ পিচিব এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে দ্বিতীয়তে আপোনালোকক আৱশ্যক হ'ব ধানৰ মলি যাক আমি তুঁহগুৰি বুলি কওঁ আপোনালোকে প্ৰায় 1 কেজিমান ধানৰ মলি ল'ব আৰু এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে তৃতীয়তে আপোনালোকক আৱশ্যক হ'ব ৰাইচ পলিছ আৰু ৰাইচ পলিছো আপোনালোকে প্ৰায় 1 কেজিমান ল'ব এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে 4 নম্বৰতে আপোনালোকক আৱশ্যক হ'ব মাকৈ আপোনালোকে প্ৰায় 2 পৰা 3 কেজিমান মাকৈ ল'ব আৰু সেইখিনিও ভালকৈ গুৰি কৰিব মাকৈখিনি বেছি গুৰি কৰিবলৈ আৱশ্যক নাই কুকুৰাবোৰৰ যাতে খাবলৈ অসুবিধা নহয় তেনেকুৱা ধৰণৰ কৰিলেই হ'ব এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে 5 নম্বৰতে প্ৰয়োজন হ'ব চাপত গৰু ছাগলীক আমি যিবোৰ খাবলৈ দিওঁ সেইটোৰ কথা আমি কৈছোঁ আৰু আপোনালোকে চাপত প্ৰায় 1 কেজিমান ল'ব আৰু এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে 6 নম্বৰতে আপোনালোকক প্ৰয়োজন হ'ব শুকান মাছৰ গুড়ি বজাৰৰ পৰা আপোনালোকে শুকান মাছৰ গুড়ি ক্ৰয় কৰি আনিব পাৰে আৰু প্ৰায় আপোনালোকে আধা কেজিমান শুকান মাছৰ গুড়ি ল'ব এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে 7 নম্বৰতে আপোনালোকক প্ৰয়োজন হ'ব ধান আপোনালোকে প্ৰায় 1 কেজিমান ধান ল'ব এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে 8 নম্বৰতে আপোনালোকক প্ৰয়োজন হ'ব সেউজীয়া শাক-পাচলিৰ অংশ বা নেপিয়াৰ ঘাঁহ যদি আপোনালোকে নেপিয়াৰ ঘাঁহ ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে অতি ভাল কথা কিয়নো নেপিয়াৰ ঘাঁহ কুকুৰাবোৰৰ কাৰণে অতি উপকাৰী যদি আপোনালোকে সেউজীয়া শাক-পাচলিৰ অংশ বা নেপিয়াৰ ঘাঁহ কুকুৰাবোৰক দিবলৈ বিচাৰে তেনেহ'লে এইখিনি ভালকৈ সৰু সৰুকৈ কাটি ল'ব আৰু তাৰ পাছত আপোনালোকে যিটো দানা প্ৰস্তুত কৰে তাত ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকে নিমখো ব্যৱহাৰ কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে দানাৰ লগত অলপমান নিমখ মিহলি কৰি দিয়ে তেতিয়া সেই খাদ্যখিনি খাবলৈ কুকুৰাবোৰে খুব ভাল পায় আৰু লগতে নিমখ যদি আপোনালোকে কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ মাজত আয়ডিনৰ অভাৱত যিবোৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় যিবোৰ সমস্যা দেখিবলৈ পোৱা যায় সেইবোৰ সিহঁতৰ মাজত দেখিবলৈ পোৱা নাযায় কুকুৰাবোৰৰ মাজত এটা সমস্যা দেখিবলৈ পোৱা যায় আৰু সেইটো হৈছে সিহঁতে খুটিয়া লাগে যাৰ ফলত কুকুৰাবোৰৰ পাখি নষ্ট হয় আৰু বহু কুকুৰাৰ মৃত্যু হৈ যায় আৰু যদি আপোনালোকে কুকুৰাবোৰক মাজে মাজে নিমখ খাবলৈ দিয়ে দানাত মিহলি কৰি বা পানীত মিহলি কৰি তেতিয়া কুকুৰাবোৰৰ মাজত এই সমস্যা দেখিবলৈ পোৱা নাযায় এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে এতিয়ালৈ আমি আপোনালোকক যিবোৰ বস্তুৰ নাম জনাইছোঁ এই গোটেইখিনি বস্তু আপোনালোকে এটা চৰিয়াত ভালকৈ মিহলি কৰি ল'ব আৰু তাৰ পাছত আপোনালোকে ভাতৰ মাৰ বা চাউল ধোৱা পানী অলপমান তাত ঢালি দিব চাওক বন্ধু বান্ধৱীসকল ভাতৰ মাৰ বা চাউল ধোৱা পানী কুকুৰাৰ কাৰণে অতি উপকাৰী যদি আপোনালোকে ভাতৰ মাৰ বা চাউল ধোৱা পানী কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে তাৰ পৰা বিভিন্ন ধৰণৰ পুষ্টি লাভ কৰে আপোনালোকে ভাতৰ মাৰ বা চাউল ধোৱা পানী বেছিকৈ নল'ব আপোনালোকে ভাতৰ মাৰ বা চাউল ধোৱা পানী সিমানেই ল'ব যাতে দানাখিনি এনেকুৱা ধৰণৰ হৈ যায় আৰু কুকুৰাবোৰে খাবলৈ ভাল পায় আৰু একেবাৰে শেষত আপোনালোকে দানাৰ লগত ভিমাৰেল বা মাল্টিষ্টাৰ মিহলি কৰি দিব পাৰে যদি আপোনালোকে দানাৰ লগত ভিমাৰেল বা মাল্টিষ্টাৰ মিহলি কৰি দিয়ে তেতিয়া আৰু বহুত বেছি ভাল হৈ যায় কিয়নো তাৰ পৰা কুকুৰাবোৰে আৰু বহুত বেছি পুষ্টি লাভ কৰে বন্ধু বান্ধৱীসকল যেতিয়া দানাখিনি সম্পূৰ্ণৰূপে তৈয়াৰ হৈ যাব তাৰ পাছত আপোনালোকে দানাখিনি কুকুৰাবোৰক খাবলৈ দিব পাৰে এতিয়া আমি আপোনালোকক জনাম যে দানাখিনি কুকুৰাবোৰক কেনেকৈ খাবলৈ দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰি আছে 10টা 15টা বা 50টা কুকুৰা পালন কৰি আছে তেতিয়া আপোনালোকে কুকুৰাবোৰক ৰাতিপুৱা সময়টো দুপৰীয়া সময়টো বা সন্ধিয়া সময়টো এনেকুৱা ধৰণৰ দানা খাবলৈ দিব পাৰে কিন্তু যদি আপোনালোকে ব্যৱসায় ভিত্তিত অলপ বেছিকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকে ৰাতিপুৱা সময়ত কমাৰ্চিয়েল দানা খাবলৈ দিব
দুপৰীয়া সময়ত আপোনালোকে এই ঘৰত প্ৰস্তুত কৰা দানাটো খাবলৈ দিব আৰু সন্ধিয়া সময়ত সিহঁতক আকৌ আপোনালোকে কমাৰ্চিয়েল দানা খাবলৈ দিব এনেকৈ যদি আপোনালোকে এটা বেলেন্সত কুকুৰাবোৰক এনেকুৱা ধৰণৰ দানা খাবলৈ দিয়ে তেতিয়া কিন্তু আপোনালোকৰ দানাৰ খৰচ বহুত কম হৈ যাব যদি আপোনালোকে লোকেল কুকুৰা পালন কৰে আৰু লোকেল কুকুৰাবোৰৰ এদিনৰ এটা সময়ৰ দানাৰ খৰচটো যদি আপোনালোকে কম কৰে তেনেহলে আপোনালোকে চিন্তা কৰক 4 মাহত আপোনালোকে কিমানখিনি দানাৰ খৰচ কম কৰিব পাৰিব আৰু আপোনালোকে যিমানেই দানাৰ খৰচ কম কৰিব সিমানখিনি কিন্তু আপোনালোকৰ লাভৰ অংশতে পৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ